আপোনালোকে দেখিবলৈ পাইছে এয়াই হৈছে সৰজু নদী ঘাট অৰ্থাৎ প্ৰভু শ্ৰীৰামচন্দ্ৰই জল সমাধি দিয়াৰ এয়াই হৈছে ঘাট তেখেতক সম্পূৰ্ণ অযোধ্যাৰ নগৰীক লৈ সম্পূৰ্ণ তেখেতে ৰজা প্ৰজা লগতে প্ৰভু শ্ৰীৰামে জল সমাধি ইয়াতে দিছিল এইটো হৈছে সৰজু নদী ঘাট এই আপোনালোকে দেখিব পাইছে ৰামৰ নগৰীত বৰ্তমান হনুমানৰ ভক্ত হনুমানসকলৰ ইয়া বান্দৰ সেনাৰ প্ৰৱেশ এয়া চাওক না কেনেকৈ বান্দৰবোৰ গছৰ ওপৰত ৰেলৱে ষ্টেচনত সকলোতে বান্দৰেই বান্দৰ বা চাহ দেখিবলৈ পাইছে আপোনালোকে এয়া আপোনালোকে দেখিব পাইছে অগণন ভক্তৰ ভিৰ ইয়াতে বাপৰে বাপ আপোনালোকে দেখিবলৈ পাইছে ফাইনেলি আমি এতিয়া অযোধ্যা ষ্টেচনৰ ৰেলৱে ষ্টেচনত আমি আমাৰ ৰেলখন সোমাইছেহি আৰু সকলো যাত্ৰী বৰ্তমান আমি নামিবলৈ সাজু হৈ আছোঁ আৰু খুব বেছি 2 মিনিটমান আছে 2 মিনিটমানৰ পিছতে আমাৰ ট্ৰেইনখন ষ্টপ হ'ব তাৰপিছত আমি সকলোবোৰ যাত্ৰী ইয়াতে নামিম আপোনালোকে দেখিবলৈ পাইছে ফাইনেলি বৰ্তমান আমি এতিয়া আহি পালোহি অযোধ্যা ৰেলৱে ষ্টেচনত আপোনালোকে দেখিবলৈ পাইছে আমি বৰ্তমান আহিছোঁ এতিয়া অযোধ্যা ৰেলৱে ষ্টেচন সকলো ভক্তগণে ইয়াত নামিছে আমাৰ ৰেলৰ পৰা দেখিব পাইছে আপোনালোকে এই আমাৰ যিমানবোৰ তাৰ পৰা আমাৰ ধেমাজি লখিমপুৰৰ মানুহ আহিছিলে সকলোবোৰ বৰ্তমান মানুহ ইয়াতে আমাৰ উপস্থিত হৈছে সকলোবোৰ ইয়াতে নামিছে আপোনালোকে দেখিব পাৰিছে আমাৰ বেক চাইডত সকলো আমাৰ যিমান ধেমাজি লখিমপুৰৰ পৰা যিমানসকল মানুহ আহিছিলে সকলোখিনি মানুহ এইটো বেক চাইডত আপোনালোকে দেখিছে জয় শ্ৰীৰাম দেখিবলৈ পাইছে সকলোৱে বৰ্তমান অযোধ্যা ৰেলৱে ষ্টেচন নামি প্ৰভু শ্ৰীৰামৰ জয়ধ্বনি আপোনালোকে শুনিবলৈ পাইছে সকলোখিনি ভক্তগণ আহি এতিয়া বৰ্তমান অযোধ্যা ৰেলৱে ষ্টেচনত পাইছেহি সকলো মুখে এটাই কথা যে জয় শ্ৰীৰাম গতিকে আপোনালোকে আজি ভিডিঅ'টো প্লিজ অকণো স্কিপ নকৰাকৈ ভালদৰে চাই যাব আৰু ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তো বলক এই আমাৰ বেগ চেকসমূহ ইয়াতে ৰখা হৈছিলে সকলো এতিয়া বৰ্তমান আমি গৈ একত্ৰিত হ'বলৈ কৈছে আমাৰ সৌখিনিতে তো বন্ধু বান্ধৱীসকল বৰ দুখ লাগিলে যিমানে যি নহওক আমি টোটেল আহিছিলোঁ অযোধ্যালৈ বুলি 114জনৰে ভিতৰত টোটেল আমাৰ এজন ভকত বৰ্তমান ক'ত গ'ল তেখেতে নামিলে নে নাই আমি ধৰিব পৰা নাই একচুৱেলি তেখেতক আমি বিচাৰি চাৰিওফালে ষ্টেচনৰ ৰেলৱে ষ্টেচনৰ ইফালে সিফালে আমি বিচাৰিছোঁ যদিও তেখেতক আমি বিচাৰি পোৱা নাই এতিয়া সকলোখিনি ভকত গৈছিল ইমানখিনি ৰাতি মানুহ ক'লৈ যাওঁ বুলি আমি সিটো পাৰত আমি প্লেটফৰ্মলৈ আমি ৰখি তেখেতক পুনৰ আমি বিচাৰ খোজা আৰম্ভ কৰিম তো সেইটোৱে বহুত দুখৰ বিষয় আৰু তো বলকচোন বাৰু আমি তেখেতক বিচাৰি পালে আপোনালোকক নিশ্চয় জনাম বিচাৰি নাপালেও আপোনালোকক জনাম কি হয় আমি পিছলৈ নাজানো আৰু তো বন্ধুসকল এতিয়া বৰ্তমান আমি সকলোৱে আহি আছোঁ এতিয়া আমি যাব লাগিব সিটো পাৰলৈ বুলি আমি এইটো ছাইডৰ পৰা এইটো ছাইডত এইদৰে উঠি যাব লাগিব আপোনালোকে দেখিব পাইছে এইটো ছাইডত গৈ সিটো ছাইডলৈ আমি ঘূৰিবগৈ লাগিব ইটো প্লেটফৰ্মত আমি ৰখিবগৈ লাগিব
তো গাইজ দেখিবলৈ পাইছে অযোধ্যা ষ্টেচনৰ এইটো চাইডৰ এটা আণ্ডাৰগ্ৰাউণ্ড আছে। আণ্ডাৰগ্ৰাউণ্ডৰ ভিতৰত আজি কি আছে কি নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে। এয়া দেখিছে আমি আণ্ডাৰগ্ৰাউণ্ডৰ ভিতৰলৈ, এইটো চাইডত আছে আণ্ডাৰগ্ৰাউণ্ড, এইফালে দেখিবলৈ পাইছে। আৰু এইটো চাইডত যিটো চাইডত মই দেখাইছিলোঁ এইটো চাইডৰ পৰা সোমাই আহে আণ্ডাৰগ্ৰাউণ্ড, আৰু ওপৰত চলি আছে ৰেল। কেনেকুৱা মজা এটা লাগিছে দেখিছে, আপোনালোকে চাবলৈ পাৰিছে নিশ্চয়। এয়া দেখিছে আৰু সৌটো চাইডৰ দি এইদৰে, আৰু এই চাইডৰ পৰা এনেকৈ আহিছিলে মানুহ আছে ওপৰতে ৰেল গৈ আছে। আৰু এইটো চাইডত এনেদৰে কোনটো ৰাস্তাত ক'ত ওলাই বাৰু বিশেষ নাজানিম, বহুত ভয় লাগে। এইটো ৰাস্তা অকলে সুৰংগ আছে, এই চাইডত মোৰ বহুত ভয় লাগে, কোনো মানুহ নাই একচুৱেলি। তথাপিতো যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। ব'লক মই নিজৰ জেগাত উভতি গৈছোঁ। তো গাইজ দেখিবলৈ পাইছে বৰ্তমান আমি এটা অযোধ্যা ৰেলৱে ষ্টেচনৰ পৰা আমি আহি আছোঁ অটত ৰাম মন্দিৰলৈ বুলি। তো গাইজ দেখিলে ফাইনেলি বৰ্তমান আমি আছোঁ অযোধ্যাৰ মেইন গেটত। অযোধ্যা মেইন গেট এতিয়া দুৱাৰ খোলা হোৱা নাই যদিও ৰাতিপুৱা, এতিয়া ৰাতি হৈছে 2:20, বৰ্তমান 2:20 বাজিছে। এতিয়া কিন্তু আমি যেনেকৈ অলপ আমি ট্ৰেইনখন আমাৰ যিমানে দিনৰ ৰেট হ'লতো, গতিকেলৈ এতিয়া 2:20 আছোঁ আমি সকলোখিনি অযোধ্যা মেইন গেটৰ কাণতে, হাইৱে কাষত। তাৰপিছত ৰাতিপুৱা 6টা বজাত বোলে মেইন গেট খুলি দিয়া হ'ব। তাৰ পিছৰখিনি কি হ'ব নাজানো আৰু। কেনেকুৱা লাগিছে? আৰু আপোনালোকে যদি কোনোবা আহে অযোধ্যালৈ বোলে, কিন্তু ৰাতি নুঘূৰাকৈ আপোনালোকে এপাকো নাযাব, কাৰণ ৰাতি ইয়াত সৌন্দৰ্য ৰাতি বেছি ভাল লাগে তাত একচুৱেলি। ৰাতি দেখিছে আপোনালোকে আমাৰ বেক চাইডত খুব ধুনীয়া পৰিৱেশ। বৰ্তমান আমি আপোনালোকে আমাৰ বেকগ্ৰাউণ্ডত দেখিব পাইছে, এইটো বৰ্তমান হনুমানগড়ি মতলব এইটো চাইডত হনুমান মন্দিৰ আছে। আমি এতিয়া ৰাতি গেট খুলি দিয়া নাই, আমি দিনে পোহৰে আপোনালোক ইয়াৰ ভিতৰৰ অংশ আপোনালোক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তো গাইজ দেখিছে শ্ৰীৰামৰ নগৰীটো বৰ্তমান আমাৰ দেখিছে শ্ৰীৰামৰ ভক্তসকল এইডোখৰ চাওক এইদৰে এয়া সঁচাই ৰাতি পৰিৱেশ খুব ধুনীয়া লাগিছে একচুৱেলি। কিবা এটা বেলেগ ফিলিং আহিছে একচুৱেলি। ইমান ৰাতি বৰ্তমান এতিয়া 3টা বাজিছে যদিও মোৰ চকুত টোপনি নাই, মানে কিবা দেখি মানে হেঁপাহ পলোৱা নাই, এনেকুৱা লাগিছে কিছুমান। তো গাইজ মোৰ বেক চাইডত দেখিছে এইটো বৰ্তমান যিটো সূৰ্য দেখিছে, সূৰ্যৰ প্ৰতীক দেখিছে, এইটোৱে হৈছে ধৰক শ্ৰীৰামচন্দ্ৰৰ যিটো তেখেতলোকৰ বংশ আছিলে, সূৰ্য বংশ আছিলে। শ্ৰীৰাম প্ৰভু দশৰথ তেখেতলোকৰ সূৰ্য বংশ থকা, এইটোৱে হৈছে মেইন সূৰ্যৰ প্ৰতীক। ইয়াৰ অৰ্থ হৈছে এইটোৱে। তো আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব অলপ আগত। তো গাইজ মোৰ বেকগ্ৰাউণ্ডত দেখিছে এয়াই হৈছে সৰস্বতী, যিভাগ আপোনালোকে গীতাৰ ধৰক বিন দেখিছে, এই ভাগ হৈছে সৰস্বতী মাৰ বিন আছিলে বোলে। এইটো মোৰ বেক চাইডত দেখিছে আপোনালোকে, খুব ধুনীয়াকৈ সৰস্বতী মাৰ বিন ভাগ ইয়াত সজাই ৰাখিছে। তো গাইজ আমি বৰ্তমান আহি আছোঁ সৰজু নদী ঘাটলৈ, য'ত শ্ৰীৰাম প্ৰভু চন্দ্ৰই জল সমাধি লৈছিল। তালৈ আমি বৰ্তমান আহি আছোঁ গা ধুবলৈ বুলি। বাট আমি সকলোৱে স্নান কৰি মৰ্ণিং আমি পুনৰ অযোধ্যা মন্দিৰলৈ আমি গমন কৰিম। ইয়াতে লিখা আছে আপোনালোকে দেখিছে, নিম্ন মা সৰজু আৰতি চাম তুলসীদাস ঘাট কচ্চা ঘাট। তো ইয়াত দেখিছে আপোনালোকে। তো গাইজ আপোনালোকে দেখিবলৈ পাইছে এয়াই হৈছে সৰজু নদী ঘাট, অৰ্থাৎ প্ৰভু শ্ৰীৰামচন্দ্ৰই জল সমাধি দিয়াৰ এয়াই হৈছে ঘাট। তেখেতক সম্পূৰ্ণ অযোধ্যাৰ নগৰীক লৈ সম্পূৰ্ণ তেখেতে ৰজা প্ৰজা লগতে প্ৰভু শ্ৰীৰামে জল সমাধি ইয়াতে দিছিল। এইটো হৈছে সৰজু নদী ঘাট। আপোনালোকে দেখিব পাইছে অগণন ভক্ত ইয়াতে স্নান কৰিবলৈ ৰখি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু বৰ্তমান সময় হৈছে ৰাতি 3টা বাজিছে। আপোনালোকে মোৰ মোবাইলত আপোনালোকে চাব পাৰে ৰাতি 3টা বাজিছে। এতিয়া আমি অলপ পোহৰ হোৱাৰ লগে লগে গা ধুব চেষ্টা কৰিম, কাৰণ এতিয়া বহুতো ভক্ত ইয়াৰ লগতে আছে, বহুতো ভক্ত স্নান কৰি আছে, যথেষ্টখিনি ভিৰ হৈছে। গতিকে আমি খন্তেক সময়ৰ পিছত পোহৰ হ'ব, পোহৰ হোৱাৰ লগে লগে স্নান কৰিম, স্নান কৰি পুনৰ ইয়াৰ পৰা আমি ৰাম মন্দিৰলৈ বুলি আমি লাইন পাতিবগৈ লাগিব বুলি কৈছে। ইয়াৰ পিছৰখিনি ভিডিঅ' আপোনালোকে ভালকৈ উপভোগ কৰক। আৰু প্লিজ মই ভালদৰে কৈছোঁ, এই ভিডিঅ'টো বহুতখিনি কষ্ট কৰি বনাইছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে প্লিজ এই ভিডিঅ'টোত এটা লাইক নকৰাকৈ নাযাব, আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ধন্যবাদ।